President, Please Secretary, मसलप दा मसलपुराव मोनसे अभ्यासखौ बारा मोजां मोना आङो এই मसलपुराव একটা अभ्यासखौ ভাল নালাগে বেলেগ বেলেগ মিটিঙত এই কিবাটো বানায় কি কয় এইটো সালটো বানায় এই মসলপুৰৰ মিটিঙত কোনো মিটিঙত মই এনেকুৱা চাউল বানোৱা দেখা নাই অকল মসলপুৰ দেশ এইফালে বাগান ফালে বানায় এইফালে কোখাবাৰী সিফালে বানায় ধুনীয়াও বানায় কিন্তু মসলপুৰ কিমানবাৰ মিটিং হৈছে এইটো অলপ ইয়াত কৰকচোন আপোনালোকে জিন্দগী মাছামত মিটিং কৰিব পাইছে নেকি এড্ৰেছ মসলপুৰ মই ওলাই মুছাৰে চৰকত দেখিলে হয় কিমান ভাল হ'লে হয় মিটিংটো হয় না নহয় পেচাই না দেখে আমাক মানে কি যে অভ্যাস কোনো দিন নাপাব আপোনালোকে CWC হওক কিবা হওক যিমানেই মিটিং হওক এইবিলাক খালে सामने बिल्कुल दस में नहीं बुधाई आवाज ले बुधाई नहीं रखते जब हो बात में नेक्स्ट टाइम आई विल कम अप विद यू नॉले मसलपुर मिटिंग की बात होंगे बाबू ना आसुरी मैं 15 বছর মই মিটিং করে আনিলো যিমান মিটিং হোক দেখাব পারা না পাইব যাতে মাছাম বানাই পেলাই মিটিং কৰিছে বুলি এনেকুৱা কৰি নাই এনেকুৱা চেষ্টা হয় মানুহ হ্যাঁ এনেকুৱা চেষ্টা হলে কি হ'ব ঠিক আছে ধন্যবাদ আজি যিসকল আমাৰ দুখীয়া দলৰ জইন কৰিবলৈ আহিছে খুব ভাল লাগিছে মই আদৰণি জনাইছোঁ আপোনালোকক সকলোলৈ হয়তো বেছিভাগ হয়তো ইয়াত ইউপিপিএলৰে হ'ব ইউপিপিএলৰে বেছি হ'ব আৰু বিজেপিৰো আছে নিশ্চয় জিএছপি আছে বুলি কৈছে জিএছপিৰো আছে আৰু ইউপিপিএলৰ আছে আৰু কিছু হয়তো বিজেপিৰো থাকিব লাগে ৱেলকাম জনাইছোঁ আপোনালোকলৈ আমাৰ অলপ পিছতে আপোনালোকৰ এই জইনিং চেৰিমনিটো হ'ব ইয়াৰ আগতে মই দুটা কথা ক'ব বিচাৰিছোঁ যে প্ৰমোদৰ চৰকাৰ চলি আছে চবে জানে এই কথাটো আমি ক'ব নালাগে চবে জানে এই 3 বছৰত কি কাম কৰিছে কৰা নাই এই কথাও আপোনালোকে জানে গম পাইছে যে চৰকাৰৰ দিনত একো নহয় আৰু একো আশা কৰা নাযায় যি মানুহে আজি ঘৰত নাখায় ভাত নাখায় পেলাই এই BTC অফিচত ভাত বনাই পেলাই খায় এই মানুহৰ কিবা আশা কৰা যায় আজিকালি প্ৰমোদবোৰে ঘৰত ভাত নাখায় ঘৰত ভাত খালেতো খৰচ হ'ব না BTCত একটা পাকঘৰ বনাই লৈছে 5 ষ্টাৰৰ ষ্টাইলত পাকঘৰ আছে BTCত যদি বনাই পেলাই খায় BTC পইচা দি খৰচা কৰিব পাৰিব না ইমান লক্ষ্য চেষ্টাহীন জানে বুজা নাই প্ৰমোদ বড়োৱে আজিকালি ঘৰত ভাত নাখায় BTC অফিচতে ভাত বনাই পেলাই খায় BTC অফিচত খালে খৰচাটো বাচি যাব না ঘৰত খালেতো খৰচা কৰিব লাগিব কিমান খাই দেখা নাই সাইজটো দেখিলে এনে জানে সি কিমান খাব পাৰে কিমান খাব পাৰে সি বিৰাট খাই বোলে মইতো দেখা নাই কিন্তু খোৱাৰ মানুহবিলাক কয় গাড়ীতে একদম চিকেন লৈ পেলাই খাই বোলে এনেকুৱা BTC অফিচত বানাব গাড়ীত লৈ ল'ব চিকেন খাওঁতে ঠিকছে খাব আৰু চিকেন লৈ বোলে ডেঞ্জাৰ খাওয়াটো ননষ্টপ খাব কাৰণে ভাল মালটো বেয়া নহয় লাগে এনেকুৱা কিন্তু খাব কৰিলে ভাল আছে কাম যে নকৰে খালি খাইহে খালি খাই থাকে কাম নকৰে কাম কৰিলে আমাৰ খবৰ হোৱা একো নাছিল কিন্তু অকল খাই চুপচাপ কাকো খাব নিদিয়ে মানে জানে
এটা যদি ৰাস্তা বনাব লাগে ইয়াৰ এই ৰাস্তাটোতো পইচা যাব না ৰাস্তা বনালে পইচা যাব সেইকাৰণে সি ৰাস্তাটো নতুন ৰাস্তা আজিলৈকে বনোৱা নাই মানে সি এনেকুৱাভাৱে এই পইচাটো যে নিজৰ পকেটৰ পইচা হয় নিজৰ পকেটৰ পইচা বুলি ভাবি লয় সি পিটিচি চৰকাৰৰ পইচাটো নিজৰ পকেটৰ পইচা ভাবি পেলাই একো কাম নকৰে এই পইচাটো সাপ্লাই দি পেলাই কেনেকৈ খাব লাগে ইয়াৰ কাৰণেহে মাথা মাৰি থাকে বেলেগ একো নাই তাৰমানে কাম কৰি পেলাই কাম কৰিলে ঠিকানাৰে পইচা দিব লাগিব না এই পইচাটো দিব ইচ্ছা নহয় তাৰমানে নিজৰ পইচা বুলি ভাবি লয় চৰকাৰৰ পইচাটো কাৰোবাৰ যদি মাটিৰ পাট্টা দিব লাগে যে নিজৰ মাটিটোহে বেলেগক দিয়া নিচিনা লাগে মাটিৰ পাট্টা দিয়াটো এনেকুৱা মনোভাৱৰ মানুহে কিবা কাম কৰিব পাৰিব না একো নোৱাৰে আজি মাটিৰ পাট্টা দিব লাগে বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই মাটিৰ পাট্টা দিব লাগে সেই মাটিৰ পাট্টা দিয়াটো বাদ দি পেলাই আজি ইলেকশ্যন কৰি বুলি নটিচ দিয়া আছে আমাৰ দিনতো আমি মাটিৰ পাট্টাও দি আহিছোঁ বহুত মাটিৰ পাট্টা দি আহিছে আৰু আমি দিম আৰু পাব লগা আছে বড়োসকলেও আছে কোচৰা চুকচিসকলেও আছে মুছলিম হিচাপেও আছে বা গাঁৱৰ আমাৰ যিমান মানুহ আছে চবৰ লগত ব্ৰিটিছ অঞ্চলত কম বেছি পৰিমাণে মাটিৰ পাট্টা বহুত মানুহৰ লগত নাই বড়োসকলৰ লগত চবৰ লগত মাটিৰ পাট্টা আছে নেকি আছে বড়ো মানুহৰ লগত বড়োসকলৰ মাজত হাৰি পাট্টা বহুত আৰু দিয়া বহুত মানুহৰ লগত নাই অকল বড়ো নহয় সব জাতিৰ লগত নাই কম বেছি পৰিমাণে সব জাতিৰ লগত নাই আমি যেতিয়া মাটিৰ পাট্টা দিম বুলি কৈছিল কৈছিল আমি 15 দিনৰ ভিতৰত চৰকাৰ অহাৰ পিছত 15 দিনৰ ভিতৰতে আমি মাটিৰ পাট্টা দিম বুলি কৈছিল এইটো কথাটো বাদ দি সি নটিচ দিবৰ কাৰণেহে ইলেকশ্যন কৰিবৰ কাৰণেহে নটিচ দিয়া আছে এনেকুৱা মানুহ যি মানুহে বড়ো জাতিকে ঠগাই পেলাই আহিছে যি মানুহে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছে যি মানুহে আত্মসহায়ক গোটত পইচা দিম বুলি কৈছিল এইবিলাক মানুহৰ ওপৰত আজি কিবা আশা কৰা যায় কিবা ডাউন হৈছে না হেল্ল' এনেকুৱা মানুহৰ পৰা কিবা আশা কৰা যায় প্ৰমোদ বড়োৱে বড়ো জাতিক কেনেকুৱা ঠগাইছে জানে প্ৰমোদ বড়ো হ'ল বড়ো মানুহ সি হ'ল বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিল সি আপসুৰ প্ৰেচিডেণ্ট আছিল বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিল প্ৰমোদ বড়ো আপসুৰ প্ৰেচিডেণ্ট এই মানুহে বড়ো জাতিক ঠগাই পেলাই চেছ কৰি দিছে আৰু এই বড়ো জাতিক ঠগাব পৰা এই প্ৰমোদ বড়োৱে কোনোবা অসমীয়াৰ কাৰণে বা কোনোবা মুছলিমৰ কাৰণে বা কোনোবা ৰাজবংশীৰ কাৰণে কাম কৰিব লাগে এটা অসম্ভৱ কথা যি মানুহে বড়ো জাতিকে ঠগাই পেলাই চেছ কৰি দিছে তাৰমানে বড়ো জাতি কি কৰিছে বড়ো জাতিৰ পৰা খুন কালেকশ্যন কৰি পেলাই দিল্লীত লৈ গৈছে এই খুনটো হাজাৰ হাজাৰ বড়ো মানুহৰ পৰা খুন লৈ যাই পেলাই দিল্লীত লৈ গৈছিল বদলে খাব বুলি ইমান লেখি ঠগাব পাৰে প্ৰমোদ বড়োৱে এই মানুহে লৈছিল না নাই বড়ো মানুহৰ পৰা হয় না নহয় বড়োসকলক খুন লৈছিল না নাই থ্ৰী খুন বা মানুহ চুপচাপ তাৰমানে চেল্ফৰ গ্ৰুপত পইচা পাইছে তাৰমানে এইকাৰণে চুপচাপ না বড়োসকলে পাইছে নহয় না আত্মসহায়ক গোটে পইচা পাইছে বড়োসকলে এইকাৰণে চুপচাপ খুন লৈ গৈছিল না নাই বহুত হাজাৰ হাজাৰ বড়ো মানুহৰ পৰা এইটো লৈ গ'লে বদলে খাব বুলি বড়োসকলক ইমান মুখ্যত ঠগাব পাৰে আমি বাৰে বাৰে কৈছোঁ এইটো পলিটিক্স যেতিয়া ইলেকশ্যন বছৰ আহে তেতিয়া আন্দোলন কৰে তেওঁলোকে
যেতিয়া ইলেকশ্যন বছৰ আহিব তেতিয়া আন্দোলন কৰিব বদলে বুলি এই মানুহে আজি জনজাতিক এনেকুৱা ৰূপত প্ৰভাৱ পাৰে। তো এই মানুহৰ পৰা কোনোবা মুছলিম হওক, কোনোবা অসমীয়াই হওক, কোনোবা নেপালীয়ে হওক, কোনোবা আদিবাসীয়ে হওক, কিবা আশা কৰা যায় নেকি? আৰু আজিৰ দিনত BTC অফিচ, আমাৰ দিনতো BTC অফিচত বহুত মানুহ আছিল, কিবা পাব নাকি যায়, কোনোবা পায়, কোনোবা হয়তো পোৱা নাই। গতিকে BTC অফিচ বহুত অফিচ চলি আছিল আমাৰ। আজিৰ দিনত BTC অফিচে খালী, কোনেও নাযায়। কিয় যাব BTC অফিচত? যদি যাই পেলাই একোৱেই নাপায়, ইয়াত তাই কি লাভ আছে? এইটো শ্মশান নিচিনা হৈ আছে BTC অফিচটো। কিয় হৈছে? ডাইৰেক্ট FC অফিচৰ পৰা BTCটো চলাই আছে। এতিয়া আপুনি যিমানে নকয় কিয়, আপচি যি ক'ব এই মতেহে চলি আছে BTC অফিচ। তো আপচিটো বড়ো জাতি ছাত্ৰ সংগঠন হয় না নহয়? এই আপচি চলোৱা BTC চৰকাৰটো কোন বাঙালি, কোন অসমীয়া, কোন নেপালী, কোন আদিবাসী, কোন মুছলিমে কি পাব? বড়ো জাতি শেষ হৈছে, বড়ো জাতিকে শেষ কৰিছে। আপচি চলোৱা এই অফিচৰ পৰা কোন মুছলিমে কি পাব? সি যদি দিব লাগে বড়ো মানুহক দিব, কিন্তু বড়ো মানুহকো দিয়া নাই, সব BTC বাহিৰত। আমি আগৰ দিনত কি কৰিছোঁ? BTC বাহিৰৰ মানুহে BTC কণ্টেক্ট কৰিব নোৱাৰিব বা চাকৰি দিয়াৰ ক্ষেত্ৰতো আমি BTC থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড BTC মানুহক আমি দিছিলোঁ। যিকোনো ছাপ্লাই, যিকোনো কাম কাজৰ ক্ষেত্ৰত আমি BTC বাহিৰৰ মানুহসকলক সুবিধা দিয়া নাছিল। সেইকাৰণে মানে আমাৰ BTC বাকী ৰাইজে অলপ চলপ হ'লেও কাম কৰি যাতে খাব পাৰে, তাৰ কাৰণে আমি BTC বাহিৰত কণ্ট্ৰেক্টাৰসকলক আমি সোমাব দিয়া নাছিল। আজিৰ দিনত চব কামবিলাক BTC বাহিৰৰে। তো এইবিলাক হেল্ল', তো আমি বিচাৰিছিলোঁ একটা পৰিৱৰ্তন আহিব। চবেই বিচাৰিছিল যে প্ৰমোদ বড়োৱে ভাল কাম কৰিব, কিন্তু আজি কিন্তু দেখিবলৈ পাইছোঁ আমি বিচৰা নিচিনা আপোনালোকে যেনেকৈ বিচাৰিছিল এনেকুৱা কাম কৰিব পৰা নাই। তো এই চৰকাৰৰ লগত তাকে কিবা লাভ হ'ব লাগে। BTC ধ্বংস হ'বলৈ গৈ আছে, তো BTC বাচাটো সকলোৰে দায়িত্ব, আপোনাৰ সকলোৰে দায়িত্ব, চবৰে দায়িত্ব, সব জাতিৰে দায়িত্ব। BTC বিৰাট ভাল। BTC ভাৰত চৰকাৰৰ পৰা পইচা আহিব বা অসম চৰকাৰৰ পৰা পইচা আহিব। এই পইচাটো আপুনি ভাল ব্যৱহাৰ কৰক, নিজাববীয়া কাম কৰিব পাৰে। আৰু মাটিৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত কোনো DSP বা দিল্লীৰ পৰা পাৰ্মিশ্যন নালাগে। আমি নিজাববীয়া মাটিৰ পাট্টা দি আছোঁ, আৰু আমাৰ চৰকাৰ অহাৰ পিছত আমি মাটিৰ পাট্টা দিয়াটো আকৌ আমি আৰম্ভ কৰিম। কোনো জাতিয়ে যাতে পিছপৰি নাথাকে, এইবাৰ আৰু আমি নেক্সট চৰকাৰ অহাৰ সময়ত আৰু নতুন জেনেৰেশ্যনবিলাক যাতে সুবিধা পায়, নতুন জেনেৰেশ্যনবিলাক যাতে সুবিধা পায়, সেইকাৰণে আমি বহুত জাতি জনগোষ্ঠীক লৈ পেলাই এটা চেল বনাই আছোঁ। আমি যাতে কোনো জাতিয়ে পিছপৰি নাথাকে, সুবিধা পায়, চৰকাৰীভাৱে যিকোনো সুবিধাৰ ক্ষেত্ৰত যাতে পিছপৰি নাথাকে সব জাতিয়ে। ইয়াৰ কাৰণে আমি বিপৰীত দলে নতুনকৈ এটা চেল বনাই দিছে, যেনেকৈ কোচ ৰাজবংশী চেল, যেনেকৈ বঙালী চেল, যেনেকৈ নাথযোগী, যেনেকৈ গোৰ্খা, যেনেকৈ মাইনৰিটি বা বেংগলী, এনেকুৱা চেল আমি বনাইছে। এই চেলৰ দ্বাৰা দি আমি যাতে চৰকাৰ অহাৰ পিছত এই জাতিয়ে, এই আদিবাসী জাতি হিচাপে
ভাৰত চৰকাৰ তথা আসাম চৰকাৰৰ পৰা বা BTC চৰকাৰৰ পৰা যিকোনো ফেচিলিটিৰ ক্ষেত্ৰত যিকোনো অনুদানৰ ক্ষেত্ৰত যাতে ঢাকি নাযায় তাৰ কাৰণে আমি এইবিলাক চেল বনাইছোঁ। এই চেলৰ কামটো এইটো মাইনৰিটি চেল বনাইছে। যেনে এই মছলপুৰ অঞ্চলত যিমান মাইনৰিটি মানুহ আছে এই মাইনৰিটিসকলে কোনোবা বড়োসকলে যি সুবিধা পায় একে সমানে এই মাইনৰিটিসকলেও ফিজ ভৰি নাথাকে বা সুবিধাটো পায়। ভাৰত চৰকাৰৰ সুবিধা হওক, আসাম চৰকাৰৰ সুবিধা হওক বা BTC চৰকাৰৰ সুবিধা হওক, এইখিনি সুবিধাটো যাতে ডিপ্ৰাইভ নহয়, সুবিধাৰ পৰা ডিপ্ৰাইভ নহয়, ফিজ ভৰি নাথাকে বা বাদ নাযায়, তাৰ কাৰণে এনেকুৱা চেল। আৰু আমি চেল বনাইছে গোৰ্খা চেল বনাইছে। এই মসলপুৰ জিলাত মসলপুৰ অঞ্চলত যিমান গোৰ্খাসকল আছে সবেই যাতে এই মাইনৰিটিসকলে যি সুবিধা পাইছিল গোৰ্খাসকলেও এই সুবিধাটো যাতে পাবলৈ সক্ষম হয় তাৰ কাৰণে গোৰ্খা চেল বনোৱা হৈছে। মাটিৰ পাট্টাৰ পৰা আৰম্ভ কৰি PMAY ঘৰে হওক বা যিকোনো আঁচনি বা এডুকেশ্যন ক্ষেত্ৰতে হওক বা এগ্ৰিকালচাৰ ছেক্টৰতে হওক বা কমিউনিকেশ্যন ছেক্টৰতে হওক, এইবিলাকৰ পৰা যাতে ফিজ ভৰি নাথাকে এই গোৰ্খাসকলেও এই কাৰণে গোৰ্খা চেল বনোৱা হৈছে। আদিবাসী চেল এই মসলপুৰ অঞ্চলত মসলপুৰ জিলাত যিমান আদিবাসী আছে এই আদিবাসীসকলে যাতে মাটিৰ পাট্টাৰ পৰা আৰম্ভ কৰি কোনো যিকোনো ক্ষেত্ৰত যাতে ফিজ ভৰি নাথাকে এই আদিবাসীসকলে আদিবাসী অঞ্চলত যাই পেলাই ছাৰ্ভে কৰিব। সেই আদিবাসী অঞ্চলত এই স্কুলৰ কণ্ডিশ্যনটো খুব বেয়া, আদিবাসী অঞ্চলত সেইখন দলংটো বনাইলে ভাল হ'ব, এনেকুৱা মানে যাতে ছাৰ্ভে কৰি পেলাই ৰাখে বা ছাৰ্ভে কৰি পেলাই আমি কাম কৰিব পাৰে, তাৰ কাৰণে আমি আদিবাসী চেল বনোৱাবিলাকৰ অৰ্থটো সেইটোৱেই, বেলেগ আৰু একো নাই। আমি চেল বনোৱাটো এতিয়া মই আপোনালোকক যিসকল চেলৰ লিডাৰ সেইসকলক আপোনালোকে জানি পেলাই থকাটো ভাল, মই চিনাকি কৰাই দিম দেই। প্ৰত্যেকটা জাতিৰে এটা চেল বনোৱা হৈছে যাতে কোনো জাতিয়ে নতুনকৈ চৰকাৰ অহাৰ পিছত কোনো আঁচনিৰ পৰা কোনোবা গোৰ্খাই পাইছে আদিবাসীয়ে পোৱা নাই এনেকুৱা যাতে নহয়, কোনোবা বড়োসকলে পাইছে কোনোবা মুছলিমে পোৱা নাই এনেকুৱা যাতে হ'ব নোৱাৰে, তাৰ কাৰণে আমি এইবিলাক চেলটো বনোৱা হৈছে। যেনেকুৱা মাইনৰিটি চেল বনাইছে আমি আপোনালোকৰ এই অঞ্চলৰ মাইনৰিটিসকলক চোৱা চিতা কৰিবৰ কাৰণে আমি লিডাৰ বনাইছে। আপোনালোকে কিবা যদি বিপদ আপদ হয় মাইনৰিটি হিচাপে এই মসলপুৰ অঞ্চলত, তেতিয়া আপোনালোকে আমাৰ মাইনৰিটি চেলৰ দ্বাৰা দি কামটো কৰি ল'ব পাৰিব। যিকোনো কাম চৰকাৰ অহাৰ পিছত 2024 নিৰ্বাচন হ'বলৈ গৈ আছিল, চবেই জানে MP ইলেকশ্যন। আপোনালোকৰতো এই সমষ্টিটো কোকৰাঝাৰৰ লগত কোকৰাঝাৰ লোকসভা 2024 মে মাহত হ'ব। আজিৰ পৰা কিমান আছে 8 মাহ পিছতে নিৰ্বাচন হ'ব। 8 মাহটো আৰু বেছি দিন নাই। মে মাহত বিহুৰ পিছত এপ্ৰিল মে মাহৰ বিহুৰ পিছতে 2024 যিটো লোকসভা নিৰ্বাচন এইটো হ'ব। 2024 লোকসভা নিৰ্বাচন হোৱা 6 মাহ পিছতে আকৌ BTC নিৰ্বাচন। বেছি দিন নাই, মুঠতে 1.5 বছৰ আছে আমাৰ হাতত। আমি যেনে তেনে এমপিটো আমি জিকাব লাগিব। আমাৰ MP জিকাৰ পিছত আমি BTCটো ভালকৈ
লাগিব লাগিব, কাম কৰিব লাগিব। আমি একেলগে থাকিম, একেলগে কাম কৰি যাম। আমি বাৰে বাৰে কৈ আহিছোঁ যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে চবেই ব্ৰিটিছৰ বাসিন্দা। আপুনি য'ত যেনেকৈ আছে এনেকেই থাকিব, য'ত যেনেকৈ আছে এনেকেই থাকিব। আপুনি ব্ৰিটিছ গঠন হোৱাৰ আগত আপুনি অসমীয়া ভাষা কৈ আপোনাৰ ধৰ্ম শংকৰদেৱ, আপনার ধর্ম ব্রহ্ম, আপনার ধর্ম খ্রিস্টান, আপনার ধর্ম ইসলাম, এইটো ব্রিটিশের জন্ম হওয়া আগতে আছে। ব্রিটিশের গঠন হওয়া আগর আপনি যেনেকে আছে এনেকেই আছে, এনেকেই থাকিব। 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ যেটো চুক্তি, এই চুক্তি সেইটোৱে কৈছে আপনি যদি এই জায়গাতে আছে এনেকেই থাকিব। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে সবেই ব্ৰিটিছৰ বাসিন্দা আৰু ব্ৰিটিছতে থাকিব। আপুনি যেনেকৈ আছে, য'ত আছে যেনেকৈ আছে তেনেকৈ থাকিব। আৰু সেইটো হিচাপতে আমি সবকে যাৰ লগত মাটিৰ পাট্টা নাছিল এই সকলক আমি মাটিৰ পাট্টা দি আহিছে আৰু দি যাওঁ। তাৰমানে আমি আগৰ মাটিৰ পাট্টাটো কাক দিছিলে? এই বনান অঞ্চলত থকা ফৰেষ্টত থকা সকলক প্ৰথম পৰ্যায়ত দি আছিল। প্ৰায় শেষ, অলপহে বাকী আছে। সেইটো আমি আগন্তুক দিনত আমি দি যাম। আৰু এই প্লেনত থকা যিসকল চৰকাৰী মাটি বা একচনীয়া মাটি বা যিকোনো ধৰণৰ মাটিত যিসকল আছে সবকে মাটিৰ পাট্টা দিয়া হ'ব। মাটিৰ পাট্টা পালেহে মোৰ নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা স্কলাৰশ্বিপৰ ক্ষেত্ৰত বা চৰকাৰী কিবা কিবা আঁচনিৰ ক্ষেত্ৰত বা লোনৰ ক্ষেত্ৰত সবেই সুবিধা হ'ব। মাটিৰ পাট্টা নাথাকাৰ কাৰণে কিছুমানে চৰকাৰী কিছুমান আঁচনিৰ পৰা পিছ পৰি আছে, নাপায়, পোৱা নাই বহুতে মাটিৰ পাট্টা নাথাকাৰ কাৰণে। নিজৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপ কেতিয়াবা স্কলাৰশ্বিপৰ কাৰণে নিজৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে বা কিবা কৰিব লাগে, কেতিয়াবা মাটিৰ পাট্টাৰ প্ৰয়োজন হয়। সব ক্ষেত্ৰতে বেংকৰ লোন লোৱাৰ ক্ষেত্ৰতো মাটিৰ পাট্টা লাগে। তো সেইবিলাকৰ পৰা বহুতে ডিফাইড হৈ আছে। সেইকাৰণে আমি বড়োই হওক, মুছলিমেই হওক বা গাৰো ৰাভাই হওক, সবকে আমি মাটিৰ পাট্টা দিব। আৰু আমাৰ এই মছলপুৰ অঞ্চলত বাকী এ ব্লক, বি ব্লক আৰু চি ব্লক এই সকলৰ মানুহে মোৰ লগত আলোচনা কৰিছে, সেইদিনা আহিছিল যে মাটিটো ইহঁতকতো কিবা নাই, পাট্টা নাই, এ ব্লক, বি ব্লক, চি ব্লকৰ। তো মই কৈছে চৰকাৰ আহক, আপোনালোকে মাটি আমি কৰি দিম। ইহঁতে কৈছে যে আমি খুব ভুল বুজিছোঁ, যোৱা 15 বছৰত আমি